গাইজ ভাজা কেভৰ এণ্ট্ৰিত আছোঁ এতিয়া মই কাৰ্লা কেভছটো চাই আহিলোঁ খুব ধুনীয়া আছিল কাৰ্লা কেভছ খালি বেয়া লাগিল যে বাকীকেইটা কেভছকেইটা বন্ধ আছে অলপ ফ্লাডৰ ইছ্যু বাৰু কাৰ্লা শেষ এতিয়া ভাজা ষ্টাৰ্ট এতিয়া ভাজাৰ চিৰিকেইটা ক'ব গ'লে অলপ ভালে আছে এইকেইটা চাওক চ' অলপ কমফৰ্টেবল চিৰি আছে কাৰ্লাৰ চিৰিকেইটা বহুত বেয়া আছিল এতিয়া লাহে লাহে উঠি আছোঁ বহুত চিৰি আছে নো মেটাৰ ভাজাত কিন্তু কেভ চাবলৈ বহুত ধুনীয়া ধুনীয়া চ' আহক ভাজা কেভছটো এক্সপ্ল'ৰ কৰোঁ অলপ তাৰ পৰা কি দেখা পাওঁ আপোনালোকক মই ফুল জনাম চ' গাইজ মই 20 টকাৰ অনলাইন টিকেট এটা ল'লোঁ এইটো হ'ল টিকেট কাউণ্টাৰটো একদম পাহাৰৰ ওপৰত অলম'ষ্ট 100 মান ওপৰত চিৰি উঠি আহিলোঁ নেকি তাৰপিছত টিকেট কাউণ্টাৰটো ল'লোঁ টিকেট কাউণ্টাৰটো মানে কি আপোনালোকে পাৰিলে চেঞ্জ লৈ আহিব নহ'লে ইয়াতে চাইনবোৰ্ড লাগি আছে এটা পে'টিএমৰ QR কোড এটা আছে আপুনি UPI ট্ৰানজেকশ্যন কৰিব পাৰে কিন্তু বেছিভাগ যদি পে'টিএম ইউজ কৰে তেতিয়াহে কাম কৰিব ফোনপে' আৰু গুগল পে' কাম নকৰে চ' মোক এৰাউণ্ড ₹20 পৰিলে আৰু এইটো ধুনীয়াকৈ টিকেট এটা আহিলে তাতে আৰ্কিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ বিষয়ে লিখা আছে তাতে মোৰ নাম প্লাছ মোৰ ID প্ৰুফ মই মোৰ পেন কাৰ্ড ডিটেইলছ দিলোঁ চ' আপোনালোকে তেনেকৈ টিকেটটো কৰিব পাৰে আৰু অলম'ষ্ট ভাজা কেভছ দেখা গৈছে ওচৰা ওচৰি চ' আহক ফাইনেলি ভাজা কেভটো এক্সপ্ল'ৰ কৰোঁ ৱেলকাম টু ভাজে কেভছ অৰ ভাজা কেভছ দেৰ আৰ মেনি ডিফাৰেণ্ট কাইণ্ডছ অফ নেমছ বাট এইটো মষ্টলি এটা বুদ্ধিষ্ট কেভছ হয় কমপ্লিটলি ইয়াতে চৈত্য আৰু বিহাৰাছ আছে প্লাছ মই জনাত ইয়াতে এইটো হিনায়ানা কেভছ যেন লাগিছে কাৰণ মই একো মহায়ানা একো পিকচাৰ ডিপিক্ট কৰা দেখা নাই চ' ইটছ আ হিনায়ানা কেভ চ' আহক এতিয়া কেভ নম্বৰ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু ক'ত কি দেখা পাওঁ আপোনালোকক মই জনাই থাকিম ভাল লাগিব চাই থাকিব হাই গাইজ কেভ নম্বৰ 1ৰ মই ডিছক্ৰিপশ্যন দিয়াৰ আগত আপোনাৰ লগত মই অলপ কিছুমান ইয়াৰ হিষ্টৰিকেল কথা বা হিষ্টৰিকেল এভিডেঞ্চ বা হিষ্টৰিয়ানছে কি কৈছে বা ইয়াৰ আৰ্কিঅ'লজিকেল এভিডেঞ্চ কি আছে চ' ইয়াৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ ভাজা কেভছ বা ভাজে কেভছ এণ্টায়াৰ হিনায়ানা বুদ্ধিজমৰ ডাঙৰ টেম্পলছ হয় ওৱান অফ দ্য লাৰ্জেষ্ট ইন ছিকুৱেঞ্চ টেম্পলছ অফ হিনায়ানা বুদ্ধিজম ইন এণ্টায়াৰ ইণ্ডিয়াক বুলি ক'ব পাৰি মানে ইয়াৰ ৰেকগনিশ্যনটো এনেকুৱা দিছে কাৰণ ইয়াতে মহায়ানা বুদ্ধিজমৰ একো ইনফ্লুৱেঞ্চ নাই প্লাছ কনষ্ট্ৰাকশ্যন পিৰিয়ডৰ কথাটো কওঁ সেইটো এৰাউণ্ড 160 BC সাতৱাহনা পিৰিয়ডত ষ্টাৰ্ট হৈছে আৰু ইয়াৰ পিছপিনে যোনটো মোৰ দেখা পাইছে মই এতিয়া বৰ্তমান কেভ 1ত আছোঁ এইবিলাক চাওক আগত বহুত ডেকানত ভূমিকম্প হৈছিলে তাৰ পৰা বহুত লাভাবোৰ জমা হৈ কাৰণে বাছাল্টিক ৰক ফৰ্ম হৈছিলে সেইবিলাক বাছাল্টিক ৰকবোৰ কাটি এইবোৰ কেভছ বনোৱা গৈছে জাষ্ট লাইক অজন্তা ইলোৰা আৰু ৰিচেণ্টলি মই আপোনালোকক কাৰ্লা কেভছ দেখাই আহিলোঁ চ' তেনেকুৱাই ইয়াৰে মানে এভিডেঞ্চ ইয়াৰে কনষ্ট্ৰাকশ্যন পিৰিয়ড আৰু যদি মই আপোনালোকে ইয়াতে আহিব বিচাৰে ওচৰতে লোনাৱালাৰ ৰেলৱে ষ্টেচনটো আছে তাৰ পৰা এৰাউণ্ড 10 কিলোমিটাৰ কাৰ্লা কেভছ পৰে আৰু 3 কিলোমিটাৰ ভাজা কেভছ পৰে আপোনালোকে আগত কাৰ্লা কেভছ ভিজিট কৰিব কাৰণ কাৰ্লা কেভছ ভিজিট কৰাৰ পাছত আপোনালোকে ভাজাত আহক তেতিয়া আপোনালোকে ভাজাটো বেছি টাইম দিব পাৰিব আৰু যদি বেছি অলপ যদি ভালকৈ স্পেণ্ড কৰিব বিচাৰিছে টাইমখিনি ডিটেইলত বস্তুবোৰ চাব বিচাৰিছে তেতিয়া পাৰিলে ৰাতিপুৱা সময়তে ওলাব খুব ভাল হ'ব আৰু আপোনালোকে যদি গাড়ীৰ পৰা আহি আছে তে পুনেৰ পৰা এৰাউণ্ড আপোনালোক 60 কিলোমিটাৰ্ছ পৰিব আৰু মুম্বাইৰ পৰা এৰাউণ্ড 80 কিলোমিটাৰ্ছ পৰিব চ' লোনাৱালা বঢ়িয়া চেণ্টাৰত পৰি যায় একদম দুটাৰে চিটিৰ মাজত পৰি যায় আপোনালোকে কাৰ বা স্কুটি যেনেকৈ আহে কিন্তু এটা কথা কৈ দিওঁ আপোনালোকে স্কুটি পাৰিলে পুনেৰ পৰা বা মুম্বাইৰ পৰাই লৈ আহিব বা বাইক যি আনে কাৰণ ইয়াতে ৰেণ্টেড স্কুটি নাপায় সেইটো মই ফেচ কৰিছোঁ মই আপোনাক বিচাৰিছোঁ যেন আপোনালোকে ফেচ নকৰে নেক্সট মই অলপ যদি ইয়াতে যদি বেষ্ট টাইম আপোনালোকে দেখা পাইছে চাৰিওপিনে কেভছ আছে একদম পূৰা কেভছে ভৰ্তি হৈ আছে চ' আপোনালোকে ইয়াতে যদি আহি কেনে ভালকৈ টাইম স্পেণ্ড কৰিব বিচাৰে স্প্ৰিং ছিজনৰ সময়ত আহিব এতিয়া মই জানুৱাৰী মাহত আহিছোঁ চ' অক্টোবৰ টু মাৰ্চ ইয়াৰে বেষ্ট টাইম হয় তেতিয়া গৰমটো বেছি আৰু আপোনালোকৰ ঘামটো কম ওলাব আৰু আপোনালোকে সিমান গৰমটো ফিল নকৰিব আৰু ধুনীয়াকৈ এইখিনি ফুৰিব পাৰিব নেক্সট মই কেভ 1ৰ পৰা ষ্টাৰ্ট কৰিম কেভ 1ৰ যদি মই ডিটেইলছ দিওঁ কেভ 1টো এটা চৈত্য হয় নো মেটাৰ একো এটা স্তূপা নাই বাট ইয়াতে মই সৰু এটা পানীৰ এটা পণ্ড এটা টাইপ দেখিছোঁ
এটা পানী আছে চাওক খুব ধুনীয়াকৈ একদম ভিতৰলৈ পানীবোৰ দেখা যায় মাছ চাছটো একো দেখা নাই বাট ইয়াতে মানুহে আগৰ সময়ত পানী ষ্ট'ৰ কৰিছিলে যিহেতু ইয়াতে ৱাটাৰফল বহুত আহি আছিল চ' ৱাটাৰফলৰ পৰা যোনবিলাক পানী থাকে তেওঁলোকে ইয়াতে ষ্ট'ৰ কৰিছিল প্লাছ বৰষুণৰ পানীও ইয়াতে জমা হৈছিলে আৰু এই কেভটোৰ কথা যদি মই কওঁ এইটো around 2nd century BC এই কেভটো বনোৱা গৈছে সেইটো around সাতবাহনা পিৰিয়ডে আছিল আৰু ইয়াৰে যদি বুদ্ধিজমৰ যদি স্কোপটো চাই এইটো around থেৰাৱাৰা বুদ্ধিজমৰ হয় আৰু ইয়াৰে কনষ্ট্ৰাকশ্যন পিৰিয়ডৰ যদি কণ্টেম্পৰেৰী ৰুল ইণ্ডিয়াত যদি চাই ডাঙৰ ৰুল কাৰ চলি আছিল তেতিয়া মৌৰিয়ান এম্পায়াৰৰ ৰুল চলি আছিল ইণ্ডিয়াত চ' এইখিনিয়ে কেভ নম্বৰ 1ৰ পৰা নেক্সট কেভ 2, 3, 4 একোৱেই নাই সেম জাষ্ট লাইক এনে সৰু সৰু কিছুমান চৈত্য বনোৱা আছে ইয়াতে স্তূপা একো নাই চ' নেক্সট মই আপোনালোকক কেভ 6ৰ পৰা দেখাব চেষ্টা কৰিম হাই গাইজ মই এতিয়া কেভ নম্বৰ 6ত আছোঁ কেভ নম্বৰ 6ৰ বিষয়ে যদি কওঁ এইটো এটা বিহাৰা হয় লগত কিছুমান ইউনিক ফিচাৰ পাইছোঁ মই around ইয়াতে 2, 3, 4, 5, 6টা মানে বুদ্ধিষ্ট মেডিটেশ্যন ৰুম আছে আৰু ৰুমছৰ ভিতৰত ধুনীয়াকৈ স্লিপিং বেডছো বনোৱা আছে ইয়াতে তেওঁলোকে শুইছিলে ভিক্ষু চবে চ' তেওঁলোকে এইটো খুব ধুনীয়াকৈ বনাইছে প্ৰায় ৰুমতে মই এইবিলাক স্লিপিং বেডছবোৰ পাইছোঁ এইবিলাক গোটেই পাথৰ কাটি কাটি বেডছবোৰ বনাইছে খুব ধুনীয়াকৈ বনাইছে ইয়াতে অলপ ওপৰত কিছুমান ডিজাইনছো আছে আপোনালোকে চাব পাৰে আৰু এটা কথা কওঁ হিনায়ানা ফেজত যিমান মানে কেভছ বনিছে মহায়ানা ফেজৰ বা মহায়ানা বুদ্ধিজমৰ দৰে ইমান ডিজাইন নাই তেওঁলোকৰ তাতে তেওঁলোকে মষ্টলি ফ'কাছ কৰিছিল বুদ্ধাৰ যোনটো ছেয়িংছ বা জাটাকা টেইলছৰ যিবিলাক বস্তু আছিল বাট বুদ্ধাই যোনটো 8-fold পাথৰ কথা কৈছিলে তেওঁলোকে মষ্টলি সেইটোৱে মানিছিলে আৰু বুদ্ধাই ইভেন এইটোও কৈ গৈছিলে যে মোক তেওঁলোকে কেতিয়াও বুদ্ধাক আইডল হিচাপে মানিব মানা কৰিছিল বা বুদ্ধাক গড হিচাপে মানিব মানা কৰিছিল বুদ্ধাই খালি কৈছিলে মই এটা মানুহ মই এইখিনি জীয়ালোঁ মই আপোনালোকক মই যিখিনি তেওঁৰ নিজৰ এক্সপিৰিয়েঞ্চ আছিল সেইখিনি তেওঁ ক'লে তেওঁ কৈছে এনেকৈ জীয়ালে আপোনালোকে পৰিনিৰ্বাণা পাবা এনলাইটেণ্ড হৈ যাবা দুনিয়াৰ মোহ মায়াৰ পৰা চব গায়ব হৈ যাবা টেনশ্যনছ কমি যাব ডিপ্ৰেশ্যনছ নাহিব গ্ৰীড কমি যাব ডিজায়াৰ কমি যাব নিজকে নিজৰ কণ্ট্ৰলত ৰাখিব পাৰিবা নিজৰ ব্ৰেইনটো জানো ইফাল ইফাল জানো ঘূৰি নাথাকে নিজৰ ব্ৰেইনটোকো কণ্ট্ৰল কৰি ৰাখিব পাৰিবা সেইবিলাক কথা বুদ্ধাই কৈছিলে চ' হিনায়ানা বুদ্ধিজমত তেওঁলোকে মষ্টলি সেইবিলাকে ফ'কাছ কৰিছিলে কিন্তু মহায়ানা বুদ্ধিজমৰ কথাটো মই আপোনালোকক কৈছোঁ তেওঁলোকে আইডল ৱৰ্শ্বিপত নামি গ'ল আৰু সেইটো around 4th century AD পৰা ষ্টাৰ্ট হৈছে মানে আফটাৰ ক্ৰাইষ্ট ডেড চ' তাৰ পৰা হিনায়ানা মহায়ানা ষ্টাৰ্ট হৈ গ'ল তেতিয়াৰ পৰা আইডল ৱৰ্শ্বিপ ষ্টাৰ্ট হ'ল বুদ্ধাক ভগৱান হিচাপে মানি ল'লে ভগৱান হিচাপে বুদ্ধাক ট্ৰিট কৰিব ধৰিলে বুদ্ধাৰ মূৰ্তি বনাব ধৰিলে ডাঙৰ ডাঙৰ বুদ্ধাৰ মহাপৰিনিৰ্বাণা শুই থকাৰো মূৰ্তি বনাব ধৰিলে চ' তেনেকুৱা মহায়ানা ফেজৰ ষ্টাৰ্টটো হ'ল চ' এইখিনিয়ে কেভ নম্বৰ 6ৰ পৰা নেক্সট মই আপোনালোকক কেভ নম্বৰ 9 দেখাব চেষ্টা কৰিম কাৰণ মষ্ট অফ দ্য কেভছ ইয়াতে চব চৈত্য আৰু বিহাৰাই আছে কিন্তু আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে কিছুমানত এণ্ট্ৰি কৰিবও দিয়া নাই কিছুমানত ছিকিউৰিটি গাৰ্ডে কৈছে বোলে দৰ্জা বন্ধ কৰি থৈ দিছোঁ বৰষুণৰ কাৰণে ভিতৰত অলপ লেণ্ডশ্লাইড হৈছিলে ছেইম লাইক কাৰ্লা কেভছ বেয়া নাপাব আপোনালোকক মই কেভ 9 দেখাই আছোঁ